Thinking of you, thinking of you. Hello everyone, আপোনালোক সকলোকে মোৰ অন্য এটা ব্লগলৈ স্বাগতম জনালোঁ আৰু লাষ্ট ব্লগত দেখুৱাইছিলোঁ যে মোৰ লগৰ এজনী জোৰোণ হৈ গ'ল বুলি তাৰপিছত এতিয়া জোৰোণ যোৱাৰ পাছত নোৱাবলৈ আহিছে সকলোৱে তাইক যিহেতু তাইৰ বিয়া আৰু জোৰোণ একেদিনাখনে আছিলে সেইকাৰণে সকলোবিলাক কাম জলদিকৈ কৰা গৈছিলে আৰু ইয়াৰ প্ৰথমতে মাকে তাইক ঘূৰাইছে বেখনৰ চাৰিওফালে কইনাৰ গা ধোৱা হোৱাৰ পাছত তাইক ৰেডি কৰিবলৈ লৈ গ'ল আৰু এইফালে হৈছে কইনাৰ মাক দেউতাক আৰু এইফালে লাহে লাহে মানুহবিলাকো অহা ষ্টাৰ্ট হৈছিলে তো সেইকাৰণে দেখুৱাই দিলোঁ আৰু এইফালে হৈছে ফটোগ্ৰাফাৰ কেইজন আৰু ইভিনিং টাইমত ময়ো ৰেডি হৈ গ'লোঁ মোক কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাবচোন আৰু এইফালে আমাৰ মৰম লগা কইনাও ৰেডি হৈ গ'ল চাওকচোন ইমান মৰম লাগিছে তাইক তাইৰ লগতে আমি অলপমান টাইম বহি আছিলোঁহি আৰু অলপমান সময়ৰ পাছতে আমাৰ লগৰ কেইজনো আহি গ'ল কইনা ঘৰৰ পৰা আহিলোঁ এতিয়া গৈ আছোঁ দৰা ঘৰলৈ এইটো দৰা ঘৰ গাইজ আমি আছোঁ এতিয়া দৰা ঘৰত ইমান দূৰতে এৰোপ্লেনত আহিব দৰা ঘৰত আছোঁ এতিয়া আমি এইটো হৈছে দৰা ঘৰৰ পেণ্ডেল খুব ধুনীয়াকৈ সজাইছে আৰু আপোনালোকে নাভাবিব দেই আমি যে দৰাক গিফ্ট নিদিয়াকৈ বিয়া খাবলৈ আহিছোঁ বুলি আমি দৰাকো গিফ্ট দিছোঁ এয়া হৈছে দৰা ঘৰৰ খানা মাটন আৰু মাছো দিছিলে কিন্তু মই নাই খোৱা মই অনলি পনীৰে দিয়ে খাইছোঁ মই কেমেৰামেন দৰা ঘৰৰ খানা কেনেকুৱা হৈছে দৰা ঘৰৰ খানা কেনেকুৱা খাবলৈ পোৱা নাই অঁ দে খাই লওঁ আমি খাই কৰি লৈ ফটো চটো উঠি আমি তাৰ পৰা গুচি আহিলোঁ কইনা ঘৰলৈ এইটো দৰা ঘৰৰ ফ্ৰণ্টটো দেখুৱাই দিছোঁ তাৰপিছত আমি আহিলোঁ কইনা ঘৰলৈ আৰু মোৰ মা পাপা দাদা বৌহঁতো বিয়ালৈ গৈছিলে তেওঁলোকে এইফালে কফি এনজয় কৰি আছে আৰু এইফালে ময়ো নাচি দিলোঁ আৰু লগতে ইহঁতকো নচুৱাই লৈছোঁ আৰু এইফালে কইনাকো মাতি মাতি নচুৱাই লৈছোঁ চাওক তাইও তাৰপিছত মোৰ লগত নাচা ষ্টাৰ্ট কৰি দিছে যিহেতু ৰাতি তাইক আকৌ গা ধুৱাইছিলে গতিকে তেতিয়াৰ দৃশ্যখিনি অলপমান দেখুৱাই দিছোঁ
A few moments later. গাইছে মানে কাজিয়া লাগি আছে আৰু অসভ্য এইটো অসভ্য পোৱালি নানাছে বিয়াত আহি নানাছে ইহৰেও নানাছে পানী তাৰপিছত তাই গা ধোৱা হৈ যোৱাৰ পাছত আকৌ তাইক ৰেডি কৰিবলৈ লৈ গ'ল আৰু সেইকাৰণে আমি বাহিৰতে বহি আছিলোঁ লগৰকেইজনৰ লগত ইহঁতি সেইফালে বাহিৰত নাচি আছিলে আৰু তাতে এইজন আংকলেও পূৰা ডান্স কৰি আছিলে সেইকাৰণে আপোনালোককো দেখুৱাই দিলোঁ তাৰপিছত এইফালে ল'ৰাবিলাকৰ পূৰা ডান্স ষ্টাৰ্ট হৈ গ'ল আৰু এইফালে আমাৰ কইনাও ৰেডি হৈ গ'ল হোমগুৰিৰ সাজযোৰত আৰু তাৰপিছত এইফালে মাকে তাইক ভাত খুৱাই দি আছিলে আৰু ফাইনেলি দৰা আহি পাই গ'লহি আৰু এইফালে পূৰা বম চম ফুটা ষ্টাৰ্ট কৰি দিছে দৰা আহা বুলি আৰু এইফালে আমি গৈছিলোঁ বাট ভেটিবৰ কাৰণে যোনটো বাট ভেটাৰ নিয়ম হয় সেইটো কৰিবলৈ আমি গৈছিলোঁ আৰু এইফালে কিবা প্ৰশ্ন সুধি আছে ফাইনেলি বিবাহ সম্পন্ন হ'ল দুইজনৰে তাৰপিছত দৰা আৰু কইনাক ভিতৰলৈ লৈ অহা হয় আৰু দুইজনৰ মাজতে কিবা কিবি গেমছ খেলোৱা হয় আৰু দেখিছেনে কাৰ কিমান বল আছে সেইটো জোখা হৈছে এইটো এটা হৈছে নিয়মে
তাৰ পাছত আকৌ এটা গেম খেলাইছে সেইটোত আকৌ দুইজনকে তামোল এক্সচেঞ্জ কৰিব লাগে আৰু তাৰ পাছত যি তেল লাগি থকা তামোলটোক এখন হাতেদি মানে ভাগিবলৈ ট্ৰাই কৰিব লাগে দৰাইও কৰে সেইটো কাম আৰু কইনাইও সেইটো কৰে আৰু এইফালে কইনাক দৰাক চুমা খাবলৈ দি আছে এইটো এটা নিয়মেই হয় আৰু এইফালে দৰাঘৰীয়া মানুহৰ মাজত পুৰা ডিছকাশ্যন চলি আছিলে যিহেতু আমি দৰাৰ জোতা লুকুৱাই থৈ দিছিলোঁ আৰু যিহেতু পইচা দি পেলাইহে দৰাৰ জোতাযোৰ ল'ব পাৰে গতিকে সেয়া কিমান কি কৰিব বা কি দিব সেয়া ডিছকাশ্যন চলি আছিলে তেওঁলোকৰ মাজত আৰু এইফালে এই বৰমাজনীক চাওকচোন তামোলেৰে ফুলি পিন্ধি আহিছে ধেমালি কৰি আছিলে সি তামোলেৰে ফুলি পিন্ধি আহি আৰু অৱশেষত একেবাৰে দুখ লগা সময়খিনি আহি পালেহি এজনী ছোৱালীৰ কাৰণে আৰু লগতে তেওঁৰ মাক দেউতাকৰ কাৰণে এৰি থৈ পেলাই এতিয়া বেলেগ এখন ঘৰলৈ যাবলৈ লৈছে সেই দুখৰ নিচিনা আৰু বেলেগ দুখ কেতিয়াও হ'বই নোৱাৰে মাজনী দূৰণিল দীঘলকৈ উৰণি মূৰতে এইফালে আমি দৰা ঘৰলৈও আহি গ'লোঁ মানে দৰা ঘৰ ৰিচুৱেলখিনি চাবলৈ আহি গ'লোঁ আৰু প্ৰথমতে তেওঁলোকক নামঘৰত সেৱা কৰিবলৈ লৈ গ'ল আৰু এইফালে কইনাক নতুন ঘৰত আদৰিছে তাৰ পাছত দৰা ঘৰতো গেমছ কিছুমান খেলাই যেনেকৈ কইনা ঘৰত খেলাইছিলে প্ৰথমতে কাৰ গাত কিমান বল আছে সেইটো জুখিব
ব্লগটো ইয়াতে এণ্ড কৰিছোঁ আকৌ লগ পাম নতুন এটা ব্লগৰ সৈতে ইমানখিনিলৈ চাই থকাৰ বাবে থেংক ইউ ছ' মাছ বাই বাই